নগাঁও জিলাৰ জুৰিয়াৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান 277 নং বালক মুক্তা বিদ্যালয়ৰ শতবাৰ্ষিকী আজি অন্তিম দিনৰ মুকলি সভা অনুষ্ঠানত বিশিষ্ট সাংবাদিক মঞ্জিত মহন্তৰ লগতে উপস্থিত থাকে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি 1918 চনতে স্থাপিত বিদ্যালয়খনৰ পৰা অধ্যয়ন কৰি অঞ্চলটোৰ বহু লোক ৰাজ্যৰ লগতে বহিৰাজ্যতো প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে অঞ্চলটোৰ ঐতিহ্যমণ্ডিত এই বিদ্যালয়খনৰ খতাই উপলক্ষে যোৱা 3 দিনে ছাত্ৰৰ লগতে প্ৰাক্তন ছাত্ৰ তথা শিক্ষকসকলো ব্যস্ত হৈ পৰিছিল সকলো যেন নষ্টালজিক হৈ পৰিছিল নিজৰ বিদ্যালয়খনৰ সহপাঠীক লগ পাই আজি অন্তিম দিনৰ কাৰ্যসূচীৰ পিছতে নিজম পৰিল বিদ্যালয়খনৰ প্ৰাংগণ আনহাতে বিশিষ্ট সাংবাদিক মঞ্জিত মহন্তক নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত সাংবাদিকে প্ৰশ্ন কৰাত এনেদৰে মন্তব্য কৰে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে চেষ্টা কৰিছে জাপি দিবলৈ আকৌ গৃহীত কৰাব খুজিছে ৰাজ্যসভাত আকৌ উত্থাপন কৰিব পাৰে আমি সেইকাৰণে ইয়াৰ বিৰুদ্ধে তেওঁলোকে যেনেকৈ উত্থাপন কৰিবলৈ বিচাৰিছে গৃহীত কৰাবলৈ বিচাৰিছে আমি সেইখন কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে চিন্তা চৰ্চা কৰিছোঁ ইতিমধ্যে আমি বহুবোৰ ৰাজনৈতিক দলৰ সৈতে বিৰোধী কথা বতৰা হৈছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যে অসমত যদি সকলোৱে বিচাৰে অসমৰ ৰাইজে বিচৰা মতে যদি তেওঁলোকে নিজৰ স্থিতি স্পষ্ট নকৰে ৰাজ্যসভাৰ মজিয়াত বিধেয়কখনৰ বিৰুদ্ধে তেতিয়াহ'লে তেওঁলোককো আমি শত্ৰু হিচাপে চিনাক্ত কৰিম সেইটো বাধ্য হ'ব অসমৰ মানুহ গতিকে কিন্তু প্ৰতিটো ৰাজনৈতিক দলেই তেওঁলোকে আমাক আশ্বাস দিছে আশ্বস্ত কৰিছে যে ৰাজ্যসভাত যোৱাবাৰ যেনেকৈ তেওঁলোকে এটা খুব ষ্ট্ৰং শক্তিশালী স্থিতি লৈছিলে এইবাৰো তেওঁলোকে শক্তিশালী স্থিতি ল'ব এই কথাষাৰ তেওঁলোকৰ ফালৰ পৰা জনাইছে জুৰিয়াৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট নিউজ 13 নৰ্থ ইষ্ট অসম